Hello friends, welcome to my channel The Art Life with Deep. আজিৰ ভিডিওটো বহুত ইম্পৰ্টেন্ট ভিডিও হয় ষ্টুডেন্টৰ কাৰণে কাৰণ মই আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ ওপৰত আপডেট দিবলৈ গৈ আছো সো কোনোবাই যদি এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ভাল লাগে লাইক বাটনটো ক্লিক কৰি দিয়ক হয় অলপ আগতে আপোনালোকৰ শিক্ষামন্ত্ৰীয়ে জনোৱা অনুসৰি অহা 6 জুনত এই বছৰৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব সো 6 জুন 2020 ত এই বছৰৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব লকডাউনৰ কাৰণে ইমানদিনে এই পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা নাছিলে সো হেতু কাৰণে এবাৰ 6 জুনত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব বুলি ইতিমধ্যে আপোনাৰ শিক্ষামন্ত্ৰীয়ে জাননী দিছে সো যেহেতু বৰ্তমান লকডাউন চলিছে আপোনালোকে ঘৰৰ পৰা ওলাই যাবলৈ অসুবিধা হয় সো আপোনালোকে মই এটা ইজি প্ৰসেছ দেখুৱাই আছো যত আপোনালোকে ঘৰতে বহি আপোনালোকৰ মেট্ৰিকৰ ফলাফল লাভ কৰিব পাৰিব হয় আপোনালোকে মোবাইলত এটা সিম্পল এসএমএস কৰি আপোনালোকে ঘৰতে বহি আপোনালোকৰ যেটো মেট্ৰিকৰ ৰিজাল্ট হয় হেয়া আপুনি লাভ কৰিবলৈ সক্ষম হ'ব সো মই কেনেকৈ হয় মই কৈ দি আছো চাই থাকক আপোনালোকৰ মোবাইলৰ পৰা এটা সিম্পল এসএমএস কৰিব লাগিব হে এসএমএসটো কৰিলে আপোনালোকৰ মোবাইলতে আপোনালোকৰ মেট্ৰিকৰ ফলাফলটো লাভ কৰিবলৈ সক্ষম হ'ব সো এসএমএসটো হল এনেকুৱা ধৰণৰ এটা ফৰমেট এটা আছে এসএমএসটোৰ মই যেটো এসএমএসৰ ফৰমেটটো মই ডেসক্ৰিপচন বক্সটো মই দি দিম আৰু মই কৈও দি আছো কেনেকৈ এসএমএস কৰিব লাগে সিম্পল হে একো নাই আপুনি AS10 লিখিব এটা স্পেস দিব আপোনাৰ যেটো ৰোল নাম্বাৰ হয় ৰোল নাম্বাৰটো লিখিব ৰোল নাম্বাৰটো লিখি 54x811 ত পঠাই দিব পঠাই দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এটা এসএমএস আহিব এসএমএসত আপোনাৰ ৰিজাল্ট পাবলৈ সক্ষম হ'ব তো মই এটা এক্সাম্পলও দেখুৱাই দি আছো সাপোজ যদি আপোনাৰ ৰোল নাম্বাৰটো হৈছে B1900004x1 সো আপুনি এসএমএসটো কেনেকৈ কৰিব আপুনি লিখিব AS10 এটা স্পেস দিব স্পেস দি লিখিব আপুনি B19 3x0 4x1 এটো লিখি আপুনি পঠাই দিব 54x811 ত আৰু আপোনাৰ ইমিডিয়েটলি আপোনাৰ মোবাইলত এটা এসএমএস আহিব এসএমএসত আপোনাৰ যেটো ৰিজাল্ট হয় ৰিজাল্টটো তাত পাবলৈ সক্ষম হ'ব সো বহুত ইজি হয় ইয়াৰ উপৰিও কিছুমান ওয়েবসাইট দিব বাট এতিয়ালৈ ওয়েবসাইটবোৰ দিয়া নাই যেতিয়া ওয়েবসাইটবোৰ দিব তাৰ ওপৰতো মই আপোনালোকক জনাই দিম কি ওয়েবসাইট দিয়া হয় বৰ্তমান আপোনাৰ এটো এসএমএসৰ পদ্ধতি বহুত ইজি পদ্ধতি হয় তো আপুনি এনেকৈ আপোনাৰ মেট্ৰিকৰ ফলাফলটো লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব সো যিসকল ষ্টুডেন্টে এই মেট্ৰিক পৰীক্ষা দিছিলে তেওঁলোকলৈ মই কামনা কৰিলো যাতে তেওঁলোকৰ ৰিজাল্ট সকলোৰে ভালে হয় সো বেষ্ট অফ লাক সকলোলে আৰু এনেকুৱা ধৰণৰ ভিডিওৰ কাৰণে এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰক আৰু লাইক বাটনটো এবাৰ ক্লিক কৰি দিব ধন্যবাদ অল দ্য বেষ্ট